So friends, আমি এতিয়া গম পাইছো জুবিন দাই মাজতে কৈছে যে মিছন চাইনা সিনেমাখন ইউটিউবত কোনোবা দুষ্ট চক্ৰই আপলোড কৰি দিলে। সো এই ক্ষেত্ৰত মোৰ একদম সিধা কথা এটা মই ক'ব বিচাৰিছো, সেইটো জুবিন দাইও যদি শুনিছে এইটো শুনিব পাৰে যে কথাটো যদি ভুল তেতিয়াহ'লে বাৰু ভুলেই হ'ব, আৰু যদি শুদ্ধ তেতিয়াহ'লে তেনে বৰ্তমান নেক্সট যিবোৰ চিনেমা কৰিব সেইবোৰ চিনেমাৰ ক্ষেত্ৰত এই ষ্টেপটো লোৱাটো মই খুবেই প্ৰয়োজন বুলি ভাবোঁ। এই কাৰণে যে চিনেমাখন একবাৰ হলত চলাৰ পাছত চিনেমাখন যেতিয়া 10 দিন বা 15 দিন বা 1 মাহ বা 2 মাহ চলাৰ পিছত চিনেমাখন যেতিয়া উঠি যায়, তাৰ পিছত হয়তো 1 বছৰ 1.5 বছৰমানৰ পিছত স্বাধীনতা দিৱস বা এনেকুৱা কোনোবা দিৱসত এখন ভাল চিনেমা টিভিত টেলিকাষ্ট কৰা হয়। এতিয়া কথা হৈছে সেইটোতো কেতিয়াবা কৰা হয়, কিমান মানুহে চাইছে কোনো কথা নাই, কিন্তু আজিকালি ক'বলৈ গ'লে ইউটিউব হৈছে এটা প্ৰত্যেকজন সৃষ্টিশীল মানুহ, প্ৰত্যেকজন টেকনিকেল মানুহ যোনেই যি নকৰক কিয়, ইউটিউব এনে এক মাধ্যম য'ত নিজৰ এখন মঞ্চ নিজে সৃষ্টি কৰিব পাৰে, নিজৰ এটা চেনেল নিজে সৃষ্টি কৰিব পাৰে। চ' এই ক্ষেত্ৰত মই এটা কথাই ক'ব বিচাৰিছোঁ যে পাইৰেচি বা এইবিলাক চুৰ তুৰ কৰা এইবোৰ একচুৱেলি ৰোধ কৰিবলৈ বিবেক থকা মানুহৰ অভাৱ দেই। এইবোৰ চলি যায়, এইবোৰ কৰা মানুহ ক'ৰবাত নহয় ক'ৰবাত ওলায়। গতিকে এইবোৰ যেতিয়া ওলাই বা ওলোৱাৰ চান্স থাকেই, গতিকে এই যে কয় লোহাৰে লোহাক কাটিব পাৰে, হুলেৰে হুল কিবা কিবি কৰিব পাৰে বুলি কয়। চ' এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে এনেকুৱা চিনেমা যেতিয়া নিজে উলিওৱা হয়, নিজৰ কণ্টেণ্টত এটা নিজৰ কোৱালিটি, নিজৰ পৰিশ্ৰম থকা এখন চিনেমা যেতিয়া উলিওৱা হয়, চিনেমাখন যেতিয়া হলৰ পৰা ওলাই আহে, তেতিয়া কাইণ্ডলি যিসকলে চিনেমাখন বনায় তেওঁলোকে নিজৰ এটা ইউটিউব চেনেল খুলি চিনেমাখন আপলোড কৰি দিব। চ' তেতিয়া কি হ'ব, চিনেমাখনটো হিট হৈছে, চিনেমাখনটো চবেই চাব বিচাৰিছে। চ' মিছন চাইনা কিয় আপলোড হ'ল, বেলেগ চিনেমা যে আপলোড নহ'ল। চ' যিবোৰ চিনেমাৰ আপোনালোকে বনোৱাসকলে জানে যে এইখন চিনেমা হিটো হৈছে আৰু মানুহে এতিয়াও বিচাৰি আছে, চ' বেলেগ দুষ্ট চক্ৰই তেনেকুৱা মাথা মৰাৰ আগতে অৰিজিনেল কণ্টেণ্ট যিসকলে বনাইছে তেওঁলোকে আপলোড কৰি দিয়ক। তেওঁলোকৰ নিজৰ কপিৰাইট থকা নিজৰ অৰিজিনেল মালটো যেতিয়া আপলোড কৰিব, নিজৰ অৰিজিনেল কণ্টেণ্ট, নিজৰ অৰিজিনেল ভিডিঅ', অৰিজিনেল চিনেমাখন যেতিয়া আপলোড কৰি দিব, তেতিয়া সেই চিনেমাখনৰ কোৱালিটি নিশ্চয় ভাল হ'ব। চ' অভিয়াছলি তাৰ পৰা কোনোবাই চুৰ কৰিব পাৰে, তেতিয়া আপোনালোকে কপিৰাইট ক্লেইম কৰিব পাৰে যে এখন মোৰ চিনেমা মোৰ চেনেলত আপলোড কৰিছোঁ, তহঁতে কিয় আপলোড কৰিবি। চ' সেইটো কপিৰাইট ক্লেইম যদি কৰিব পাৰে বেছি ভাল হ'ব। তেতিয়া কি হ'ব, চিনেমাখনৰ পৰা আয়ো আহি থাকিব, চিনেমাখনে মানুহৰ মাজত সোমায়ো গৈ থাকিব। গতিকে নেক্সট যদি তেনেকুৱা চিনেমা বনায়, চিনেমাখন হলৰ পৰা ওলোৱাৰ পাছতে যিসকলে চিনেমাখন বনাইছে তেওঁলোকে নিজৰ চেনেলত আপলোড কৰি দিয়ক, যাতে বেলেগ দুষ্ট চক্ৰই সেই কামটো কৰিব নোৱাৰে। তাৰ আগত আপোনালোকে কৰক, অৰ্থাৎ হুলেৰে হুল কি কয় এইবিলাক, লোহাৰে লোহাক কাটে, এনেকুৱা নিচিনা কাম এটা কৰি দিয়ক। জাষ্ট ফ্ৰেণ্ডছ, ইমানখিনিয়ে কথা। গতিকে আপোনালোকে চাই আছে মোৰ চেনেল বৈকুণ্ঠ এমজে, আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো টাং 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 কোবাই দিব, যাতে মোৰ ভিডিঅ' সকলোতকৈ আগত আপোনালোকে লাভ কৰে। বাই বাই।